14 আগষ্ট 2022 চনৰ এয়া নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিশাৰ দৃশ্য। পানী মাথো পানী, পৰিপূৰ্ণ বিদ্যালয় চহৰ, বিদ্যালয়ৰ ভিতৰ সকলোতে পানী। এয়া এজন অভিভাৱকে চেষ্টা কৰিছে পানী ৰখাবৰ কাৰণে। আমার বাবাই ওজাবা কইছে বসাবই লাগিব না 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 আমাৰ স্কুল বসাবই লাগিব এইখিনি বাদ দে নেকি নহয় কেলা গোটেই গেট টিংখন আহি পথালি হৈ গ'ল যাবখিনি আহি আহিছে এতিয়া তই বেলেগ হাতে চাতে খুব খুচৰি দে না চিচা চিচা হ'ব পাৰে মানে কিন্তু স্যান্ডেলটো বসাবি সামনে বসালি স্যান্ডেল দিছি না যাবৰ টাইম দিয়া আছে যাব তলত যাব নাই অঁ ক'ত সোধ নাই চাবি কেনে ঠেলিছে কেনে দিছে তই এই বানপানীৰ ফলত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যথেষ্ট ক্ষতি হৈছে। এয়া আপুনি দেখিবলৈ পাইছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় ভিতৰ অংশত কেনেদৰে বানপানীৰে পৰিপূৰ্ণ হৈছে। এয়া 14 আগষ্টৰ নিশাৰ দৃশ্য আছে। আমাৰ চেনেলটোৰ নিয়মীয়া সদস্য হ'বৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, এই ৰঙা বুটামটো দবাই বেল আইকনটো দবাই দিব প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন এট ফাৰ্ষ্ট ইন ইউৰ মোবাইল। ভিডিঅ'টো লাইক কৰিব, আমাক মটিভেট কৰিব, তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আহিছোঁ আজিলৈ, লগ পাম আন এটি সুন্দৰ ভিডিঅ'ত। নমস্কাৰ।